তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। তিনিটা বস্তুৰ সদায় পতন হয়: অহংকাৰ, মিছা আৰু হিংসা। তিনিটা বস্তু বহুত মূল্যৱান: ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। এই মহৎ আৰু মূল্যৱান তিনিটা উক্তিৰে মই মৌচুমীয়ে পুনৰবাৰ আপোনালোকক মোৰ মৌচুমী এছেঙৰ অন্য এটি ভিডিঅ'লৈ জনালোঁ স্বাগতম আৰু নমস্কাৰ। আজি হৈছে 24 ডিচেম্বৰ আৰু হয়তো এইটোৱে মোৰ এই বছৰটোৰ শেষৰটো ভিডিঅ'। আৰু আজি মই যাম মামাৰ ঘৰলৈ জন্মদিন খাবলৈ, আমাৰ পৰিয়ালৰ একেবাৰে সৰু ল'ৰাটোৰ বাৰ্থডে'। আৰু তালৈ যোৱাৰ আগত আইছেঙৰ কাৰণে মই বনাইছোঁ এয়া পালেঙৰ সৈতে কুকুৰাৰ মাংস। ৰেচিপি বুলি নহয়, মই বনাই লৈছোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ। এতিয়া পালেঙৰ বতৰ যিহেতু, গতিকে পালেঙৰ সৈতে মাছ মাংস যিকোনো বস্তু বনাই খাব পাৰি আৰু ভাল খালেও, নহয় জানো? আইছেঙৰ কাৰণে মাংসটো বনাইছোঁ যিহেতু, সেইটো কাৰণে কুকাৰতে বনাইছোঁ। মাংসটো ভালকৈ সিজে আৰু কোমল হৈ যায়, খাবও পাৰে। সেইটো কাৰণে এতিয়া 3-4টা চিটি অহালৈ মই অপেক্ষা কৰোঁ। সি মাংসটো নাখায়, প্ৰায় জোলকণ খাব। আৰু এয়া হৈ গ'ল আমাৰ পালেঙৰ সৈতে কুকুৰাৰ মাংস। এতিয়া পালেঙৰ বতৰ যিহেতু, এনেকৈ খাব খুবেই ভাল লাগে। আৰু এতিয়া আমি যাম জন্মদিন খাবলৈ মামাৰ ঘৰলৈ। এইটোৱে হৈছে বাৰ্থডে বয়, আমাৰ পৰিয়ালৰ সকলোতকৈ সৰু ল'ৰা। আহিলোঁ। আমি আহি মামা ঘৰ পালোহি। এয়া আইতাহঁত যাবলৈ ওলালেই, মানে পেহী আইতা। আৰু এয়া মাহীহঁতে আগবঢ়াবলৈ আহোঁতে গেট খুলিয়ে মাহীক লগ পালোঁ আৰু মাহীয়ে মোক ধুনীয়াকৈ সম্ভাষণ জনাইছে। হোৱা আইছেং গেট খুলিয়ে লৰ মাৰিলেই। মোৰ যিদৰে সৰুৰে পৰা প্ৰিয় ঠাই মামা ঘৰখন, অৱশ্যে মোৰ বুলি নহয় বাৰু, সকলোৱে প্ৰিয় মামা ঘৰ প্ৰিয় হয়েই, নহয় জানো? আৰু সেইদৰেই যদি ক'ৰবাত বেছিকৈ গৈ ভাল পাওঁ, মামা ঘৰলৈকে আহি ভাল পাওঁ। আৰু সেইদৰে এয়া আজিকালি আইছেঙেও মামা ককাৰ ঘৰলৈ আহি খুবেই ভাল পোৱা হৈছে। সৰু মামাক আৰু মাহীয়েকৰ সৈতে খেলিব পায়। বাকী এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুল ৰুই থৈছে, দেখিয়ে ভাল লাগে গেটখন খুলি সোমাই আহি, নহয়নে? আৰু এতিয়া আমি অহা দেৰি হ'ল, মোলৈ ৰৈ থাকোঁতেই ইফালে কেক কাটিয়ে দিলে মানুহ, মানে অতিথি আহিলেই যিহেতু। আৰু এইফালে গান গোৱাও আৰম্ভ হৈ গ'ল। আমি আহোঁতে খুবেই দেৰি হৈ গ'ল। গান গাই থকা দেখি আইছেঙৰ মানে কিমান যে ফূৰ্তি, সি ক'বই নোৱাৰা হৈ গৈছে। আৰু এইফালে অতিথি আপ্যায়ন চলি আছে। আৰু আজি বাৰ্থডে বুলিলোঁ, কি ৰান্ধিছিলে ব'লকচোন চাই লওঁ। প্ৰথমে চাই লওঁ, তাৰপিছত খাম, নহয় জানো? এয়া চিলি চিকেন, মাই ফেভাৰেট। এয়া মিক্স চব্জি। এয়া মটৰ পনীৰ। আৰু কি আছে চাই লওঁ, পায়স, গোন্ধটো খুবেই ধুনীয়া। দালি আৰু জ্বলা ভাজি। এতিয়া অলপ টেষ্ট কৰি চাওঁ, পাছত যাবৰ সময়ত ঠিকছে খাই লৈ ঘৰলৈ গুচি যাম। এয়া মাহী, সৰু মাহী আৰু আৰু মামা খাবলৈ কেনেকুৱা হৈছে সুধি চাওঁ ৰ'ব। ভালেই লাগিছে। কালি এইটো হৈছে তোমাৰ বেঙেনা মানে ফ্ৰাই আৰু লয়হে ভাল হৈছে। ভাল লাগিছে ন? এইটো কি হয়? এইটো কিবা মানে মাংস, তোমাৰ এইটো হ'ব ব্ৰইলাৰ। এইটোকে দিবচোন, অকণমান খাই চাম দেই। এতিয়া আকৌ অকণমান আপোনালোকক কেনেকুৱানো গীত পৰিৱেশন কৰি মানুহে কেনেকৈ নাচি আছে, কিমান ফূৰ্তি কৰিছে, তাকো অকণমান দেখুৱাই লওঁ বোলো। আমাৰ আইছেঙে আকৌ জেঠুকাকৰ কোচত উঠি গীতৰ তালে তালে মূৰ ভাঙি আছে। এয়া এজন মহা, যি নাচি ফূৰ্তি কৰি বিৰাটেই ভাল পায়। সেইফালে প্ৰগ্ৰেম চলি থাকক আৰু মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অন্য এটা বস্তু। এয়া চাওক, মামাই ফুলৰ ক'ত ৰুই থৈছে ফুলজোপা, মানে বাঁহৰ বস্তু মামাৰ ঘৰত আপুনি য'তে ত'তে পাব। খুবেই ভাল পায় এই সজোৱা বস্তুবিলাক, বিশেষকৈ মামাৰ ঘৰত বাঁহৰ বস্তুৱে ঘৰ ভৰি আছে। আৰু ব'লকচোন মই দেখুৱাম এটা এটাকৈ। এইটো চাওক, এইটো এটা লাইট হয় আৰু মোবাইল ষ্টেণ্ড উইথ, আৰু এইটো এটা লাইট।
আৰু এটা অকণমানি বস্তু দেখোন বহুত কিউট হয় দেখিবলৈ, চাওকচোন ইমান মৰম লগা। এই মানে য'তে ত'তে চুকে কোণে আপুনি বাঁহৰ বস্তু সজাই থ'ব, কিন্তু এতিয়া মই দেখুৱাব নোৱাৰিম সকলোবিলাক। আৰু ইফালে বাৰ্থডে বয় কেকৰ মাজত বহি আছে, ফূৰ্তিতাৰ আজি। এইফালে আকৌ আইচেঙে খাবলৈ আহিলে দেউতাকৰ লগত, গতিকে এতিয়া মই খুৱাই লওঁ। মজা। তাৰ গান শুনি মানে খাবলৈ মনে নকৰিলে, অকণমান খাই গুচি আহিলে। মামাকৰ কোচত বহি উঠি, আৰু এইফালে ফুল বায়েকক পাই এতিয়া দুয়োটাই নৃত্য কৰিব। মোমায়েকে গান গাই আছে আৰু সি মোমায়েকৰ গানত নৃত্য কৰি আছে। আৰু মোমায়েকে কেনেকৈনো গান গাইছে, গান গাব নজনা। আমি প্ৰতি বছৰে পৰিয়ালৰ সকলোৱে মিলি ইয়াৰ বাৰ্থডে দিনাই বছৰটো শেষ বুলি অকণমান আনন্দ ফূৰ্তি কৰোঁ, নাচি বাগি। জানো নাজানো সকলোৱে নাচে গায়। আৰু এনেকৈয়ে আজি এই সময়কণ পাৰ কৰিলোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ লাগিব। আৰু আজি সন্ধিয়াটো আমাৰ ঘৰত তেনেকৈ পাৰ কৰিলোঁ, আৰু এতিয়া ঘৰলৈ উভতিছোঁ মোৰ বছৰটোৰ শেষৰ ভিডিঅ'টোৰ সৈতে। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। মোক সন্মুখত নতুন বছৰ, অনাগত দিনবোৰ সকলোৰে শুভ হওক, মংগলময় হওক, আনন্দময় হওক, তাকে কামনা কৰি ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ আহোঁ। শুভৰাত্ৰি। Bye.